নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম জনালোঁ। আজি এটা পাৰ্টিত আহিছিলোঁ। পাৰ্টিটো অলপ বেলেগ হয়, মানে পাৰ্টিটো হৈছে আপোনাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীকেইটাৰ পাৰ্টি দিছে খুব ধুনীয়াকৈ আমাৰ একেবাৰে ঘৰৰ কাষতে। তো তাত কেনেকুৱানো হ'ল কি কথা ভিডিঅ'টোৰ মাজেৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমি সকলোৱে বহিছোঁ আহি, সকলোৱে কথা বতৰাত ব্যস্ত। আৰু এওঁলোক দুজনে হৈছে এজনে মেট্ৰিক পাছ কৰিছে বহুত ভালদৰে আৰু এজনে হাই ছেকেণ্ডেৰী পাছ কৰিছে। আৰু সৰু ভণ্টিকো দেখুৱাম, এয়া আণ্টি একদম 6খনৰ লেটাৰ ষ্টাৰ মাৰ্ক পাইছে আৰু এজনে 3খনমানৰ লেটাৰলৈ বহুত ধুনীয়াকৈ পাছ কৰিছে। মুঠতে আনন্দৰ সীমা নাই তেওঁলোকৰ ঘৰত আজি। আৰু বাবুহঁতে পূৰা খেলিছে আৰু লগ পাই। পুৰা ষ্টাৰ পাইছে, একদম ভালকৈ গৈছে ন। আৰু এয়া আহি গ'লোঁ খানা খাবৰ কাৰণে। এয়া প্ৰথমে পনীৰ দাইল আৰু চাটনি তাটনি দিছে, ইয়াৰ পাছতে মাছ মাংস আহি আছে। আৰু খুব খানাৰ ছিষ্টেমো বহুত ধুনীয়া কৰিছে তেওঁলোকে। আকৌ আহি ইয়াত বহি আইচক্ৰীম খাবলৈ ল'লোঁ। আৰু ইয়াত মৰম ভাইটিয়ে পূৰা জমনি কৰিছে আৰু অলপ। दोस्तों आज हम आ चुके हैं एक न्यू ब्लॉग में। दोस्तों इस ब्लॉग में हम लोग खाए हैं मांसो भात और कुछ नहीं। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।